ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ বা দৰকাৰী। এইটো বহুত গুৰুত্বপূৰ্ণ। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। ড্ৰিংক মানে পি খোৱা, তুমি পানী খোৱা। ইউ ড্ৰিংক ৱাটাৰ। ড্ৰাইভ মানে গাড়ী চলোৱা, তুমি গাড়ী চলোৱা। ইউ ড্ৰাইভ দ্য কাৰ। ইজি মানে সহজ, এইটো সহজ। ইট ইজ ইজি। আই মানে চকু, মোৰ দুটা চকু আছে। আই হেভ টু আইজ। ফেট মানে শকত, মানুহজন শকত। দ্য মেন ইজ ফেট। ফেমিলি মানে পৰিয়াল, তোমাৰ পৰিয়ালত কিমানজন মানুহ আছে? হাউ মেনি পিপল আৰ ইন ইউৰ ফেমিলি? ফাৰ্মাৰ মানে খেতিয়ক, মোৰ দেউতা এজন খেতিয়ক। মাই ফাদাৰ ইজ এ ফাৰ্মাৰ। ফ্ৰী মানে মুক্ত, মই এতিয়া মুক্ত। আই এম ফ্ৰী নাও। গড মানে ভগৱান, ভগৱানৰ বহুত শক্তি। গড হেজ এ লট অফ পাৱাৰ।